হাই ফ্ৰেণ্ডছ, চাংচাৰিত পূজা চাবলৈ সোমালোঁ। চাই লওঁ কেনেকুৱা বনাইছে পূজা বুলি, ডেক'ৰেশ্যন কি কৰিছে চব চাই লওঁ। আপোনালোকক দেখক, আহক চাই থাকক মোৰ লগতে। আহি পালোঁ, চালিয়া বনাইছে। চাংচাৰি বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ মজা বনাইছে কিন্তু। চাই লওক ভিউটো, চালিয়া বনাইছে। ইফালে বনাইছে। এইটো সৰু চাই মন্দিৰ বনাইছে, ভাল লাগিছে মন্দিৰটো, ভাল ডেক'ৰেশ্যন কৰিছে। ইয়াতেতো আজি মানুহ এজন দুজনেই আছে, কালিৰ পৰা গম পোৱা যাব কেনেকুৱা মানুহ হয়। I love Sangsari. ওচৰত যাই চাই লওঁ, মজা লাগিছে। চাংচাৰি বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা এইটো গোৱা আছে, গোৱাৰ ভিতৰত সোমাওঁ, কি আছে চাওঁ আহক। গোৱাৰ ভিতৰত কি বা আছে, কি বনাইছে এনেকুৱা গোৱাৰ ভিতৰত চাব লগা, চাই লওঁ। চুবলৈ মানা কৰিছে, কিহেৰে বনাইছে মানে এইবিলাক। আৰু শ্ৰীযুত চাইনিং মাৰা আমি এখেতসকলক ধৰ্ম দুৰ্গা উত্তোলনৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে প্ৰত্যেককে আমি আমাৰ এই ধৰ্ম দুৰ্গা উত্তোলন কৰি বিচাৰিছোঁ। তাৰপিছতে ধৰ্ম উত্তোলনৰ হেতুকে আমি আমন্ত্ৰণ কৰিছিলোঁ বসন্ত কুমাৰ নাথ, শ্ৰীযুত সুৰেশ চন্দ্ৰ নাথ, শ্ৰীযুত ৰঘুল দাস, শ্ৰীযুত কিশোৰ কুমাৰ নাথ, শ্ৰীযুত জয়ন্ত বৰুৱা, শ্ৰীযুত তাৰণী ডেকা, শ্ৰীযুত প্ৰদীপ জলদি মানে বাহিৰত যাব পাৰি। ধৰ্মধ্বজা
উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ স্থলী আজি মানুহ কালি বাৰ মানুহ কালি মজা লাগিব ন থিয়েটাৰ আছে ইতিহাস থিয়েটাৰ মই গান্ধীৰ পুত্ৰ ছানছেট পূজা ইয়াৰ পৰা যাওঁ এতিয়া আমি যাওঁতে যদি পাৰোঁ পুঠিমাৰিত সোমাম আৰু আপোনালোকেও যদি পাৰে আহিব ছানছেট পূজা চাবলৈ ভাল লাগিব ভাল বনাইছে ছানছেট পূজা চাই আহিলোঁ এইবাৰ পুঠিমাৰিত পূজা চাম জিলাপি ইয়াতে খাম পুঠিমাৰিত জিলাপি কেনেকুৱা হয় মজা বনাইছে এইটো হ'ল আপোনাৰ ৰাস মন্দিৰ আমি বিচাৰি দিব নোৱাৰিম গতিকে আপোনালোকক গণেশ জীৱনে আমি আসন গ্ৰহণ কৰাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছো প্ৰেক্ষাগৃহৰ ভিতৰত লাইট নুমাই গ'লে কোনো আসনৰ ব্যৱস্থা কৰিব নোৱাৰি আজি সূৰ্য থিয়েটাৰ পৰম জগন্নাথ প্ৰেমীৰাই মাত প্ৰতিনিধি লিখাৰ কাৰ্যসূচীলৈ পুথিমাৰীৰ সকলে আমন্ত্ৰণ কৰি না গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছো থিয়েটাৰ নাচাওঁ আমি কালি চাম সেই বস্তু দিছোঁ কালি চাম আপোনালোকে আহক আৰু চাই যাওক থিয়েটাৰ সূৰ্য থিয়েটাৰ মজা লাগছে জিলাপি খালোঁ লগতে ঠাণ্ডাও খালোঁ এতিয়া যাওঁ আৰু ঘৰত গৈ থাকোঁ পূজা চালোঁ বহুত আপোনালোকেও আহিব চাব আৰু ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকৰ যদি চাই ভাল লাগিল লাইক শ্বেয়াৰখিনি কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ মাই চেনেল বাবু ব্লগ